স্বামীলাংছা চুৰিকাণ্ডক লৈ হাহাকাৰ পৰিস্থিতি বড়ো গাঁওসকলৰ ডিফু বড়ো কনফাৰেন্স হলত আজি 13 বছৰ হোৱা উপলক্ষে এক সভা আয়োজন কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। স্বামীলাংছত কৰকাংঠিং নদী নিৰ্মাণ কৰি থকা পকী দলঙৰ সামগ্ৰী চুৰি হোৱা অভিযোগ উঠিছে। কিছু লোকে ডনেশ্যনৰ নামত নিৰ্মাণ হৈ থকা আৰু তাত থকা চিমেণ্ট চুৰি কৰা বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। দহ বস্তা চিমেণ্ট এখন টেম্পুত ভৰাই থকা সময়ত নাজৰুল হুছেইন ছাইড ইঞ্জিনিয়াৰ স্থানীয় লোকসকলে লক্ষ্য কৰি হাতে লোটে ধৰে। স্বামীলাংছৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰ 365 নিউজ ইণ্ডিয়া। আজি মুমিন্দ্ৰ নাৰ্জাৰী আৰু বড়ো জনজাতি লোকৰ উদ্যোগত বড়ো গাঁওবুঢ়াসকলৰ 13 বছৰ অধিৱেশন আয়োজন কৰে। লগতে অন্যান্য ঠাইৰ পৰা বড়ো গাঁওবুঢ়াসকলৰ উপস্থিতি অধিৱেশন কৰি যায়। লগতে বড়ো সভাপতি মুমিন্দ্ৰ নাৰ্জাৰীয়ে কয় যে সকলো জনজাতিৰ গাঁওবুঢ়া মিলি এক নতুনকৈ উঠি অহা যুৱক যুৱতীসকলৰ উন্নত শিক্ষাৰ বাবে মিলি কাম কৰি যাবলৈ আশা কৰি আহ্বান জনায়। লগতে কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাঙৰ ওচৰতো আহ্বান কৰে যে অকল বড়োসকলৰ বাবে নহয়, যিখিনি পিছপৰা জেগাৰ বিভিন্ন জনজাতি আছে সেইসকলৰ লগত বড়ো জনজাতি লৈ আগবাঢ়ি লৈ যাবলৈ আহ্বান কৰে। ডিফুৰ পৰা অজিত গগৈ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।